এয়া চাওক এয়া মই আহি পাইছোঁ এয়া সোমাই আছে দুৱাৰ মাৰি সোমাই অটো চলাই স্বামীয়ে পঢ়ুৱালে পত্নীক চৰকাৰী চাকৰিও পালে পত্নীয়ে পিছে চাকৰি পাই স্বামীক পাহৰিলে পত্নীয়ে পুনৰ চৰকাৰী চাকৰি লাভ কৰি স্বামীক প্ৰতাৰণা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হ'ল এগৰাকী পত্নীৰ বিৰুদ্ধে এই ঘটনা সংঘটিত হৈছে নগাঁও উৰিয়া গাঁৱৰ এজন দুৰ্ভোগী স্বামীৰ ক্ষেত্ৰত জ্যোতিষ্ময় কাকতি নামৰ এই যুৱকজন 4 বছৰৰ পূৰ্বে প্ৰেম বিবাহত আবদ্ধ হৈছিল নগাঁও দক্ষিণ পাটৰ তৃষ্ণা কাকতি নামৰ যুৱতীগৰাকীৰ লগত টেম্পু চলাই বহু কষ্টৰে পত্নী আৰু পিতৃ মাতৃক পোহপাল দি জীৱন নিৰ্বাহ কৰা জ্যোতিষ্ময়ৰ জীৱনৰ সপোনবোৰত যেন হঠাৎ আউল লাগিল পত্নীয়ে 3 মাহৰ পূৰ্বে জলসম্পদ বিভাগৰ 4ৰ্থ বৰ্গৰ কৰ্মচাৰী ৰূপে চাকৰি লাভ কৰাৰ পিছতে ফাট মেলিল পতি পত্নীৰ মাজত কৰ্মসূত্ৰে অকলে বৰপেটাত থাকিবলৈ লোৱা পত্নীয়ে দিন বাগৰাৰ লগে লগে ফোন কৰিলেই তিৰস্কাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্বামী জ্যোতিষ্ময়ে আনকি বৰপেটাৰ ভাড়াঘৰলৈ যাবলৈ নিদিয়া স্বামী জ্যোতিষ্ময়ে হঠাৎ এদিন পত্নীৰ ভাড়াঘৰত উপস্থিত হৈ সন্মুখীন হৈ এক অনাকাংক্ষিত পৰিস্থিতিৰ পত্নীৰ ভাড়াঘৰৰ কোঠাত আপত্তিজনক অৱস্থাত এজন পৰপুৰুষক প্ৰত্যক্ষ কৰি জ্যোতিষ্ময়ে পত্নীৰ লগত কোঠাত থকা ব্যক্তিজনৰ ভিডিঅ' সংগ্ৰহ কৰে মোবাইল কেমেৰাৰ জৰিয়তে আৰু ইয়াৰ পিছৰ পৰা ব্যক্তিজনৰ ভিডিঅ' ডিলিট কৰিবলৈ দাবী কৰি পত্নীয়ে বিভিন্ন ধৰণৰ ভাবুকি প্ৰদান কৰে জ্যোতিষ্ময়ক আনকি পত্নীয়ে তেওঁক নিৰ্যাতন চলোৱাৰ মিছা অভিযোগত জেলত ভৰোৱাৰ ভাবুকি দিয়াত এতিয়া উপায়ন্তৰ হৈ ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিছে জ্যোতিষ্ময় ইতিমধ্যে পত্নীৰ সকলো কথা অৱগত কৰি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি.পি. সিঙলৈ ন্যায় বিচাৰি আবেদন প্ৰেৰণ কৰাৰ লগতে নগাঁৱৰ ইটাচালি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে দুৰ্ভগীয়া স্বামীয়ে জ্যোতিষ্ময়ৰ অভিযোগ অনুসৰি তেওঁ পত্নীৰ বৰপেটা জলসম্পদ বিভাগৰ বৰবাবু শৰৎ পাঠকৰ সৈতে বৰ্তমান প্ৰেমৰ সম্পৰ্ক চলি আছে বৰপেটাৰ জলসম্পদ বিভাগৰ বহু কেইজন কৰ্মচাৰীয়ে তেওঁক এই বিষয়ে ফোনযোগে জনাইছিল আৰু পৰৱৰ্তী সময়ত জ্যোতিষ্ময়ে বৰপেটাত উপস্থিত হৈ শৰৎ পাঠকৰ সৈতে তেওঁৰ পত্নীক আপত্তিজনক অৱস্থাত উদ্ধাৰ কৰে শৰৎ পাঠকে পত্নীৰ কোঠাৰ পৰা পলায়ন কৰা ভিডিঅ' নিজৰ মোবাইলত আবদ্ধ কৰি আৰক্ষীক অভিযোগ দাখিল কৰিছে জ্যোতিষ্ময়ে অৱশ্যে তৃষ্ণা কাকতিৰ পৰিয়ালে এই অভিযোগক নস্যাৎ কৰি ওলোটাই জ্যোতিষ্ময়ৰ বিৰুদ্ধেও এজাহাৰ দাখিল কৰিছে জ্যোতিষ্ময় কাকতি তৃষ্ণা কাকতি তেওঁ বৰপেটা ৱাটাৰ ৰিচৰ্চৰ খালাচী পোষ্টত নতুনকৈ পাইছিল এইবাৰ যিটো হেৰি হৈছিল 4th গ্ৰেডৰ পোষ্টত তেওঁ তাতে থাকে মই ইয়াত গাড়ী চলাওঁ মই মাজতে অলপ মেছেজ পালোঁ মেছেজ পাই পেলাই মই অকণ সন্দেহ হেৰি হ'ল তাৰপিছত মই ফোন কৰোঁ ফোন ৰিচিভ নকৰে মেছেজ কৰিলে ভালকৈ ৰিপ্লাই নিদিয়ে আগৰ মানে যেনেকৈ দিছিল তেনেকৈ নিদিয়ে তাৰ মই গৈ ওলালোগৈ বৰপেটা ওলোৱাৰ পিছত মই আপোনাৰ সোমাই যাওঁতে মই কৰ্ণিক বেলটো দবাই পেলাই সোমাইছোঁ দুৱাৰখন খোলোতে 3 মিনিটমান লাগিছে সোমাই পেলাই তাৰপিছত মোক কৈছে খুলিয়ে কৈছে তই কেলৈ আহিলি আপোনাৰ 100 বাৰ মানৰ ওপৰত কৈছে মই বোলো মই তোক আহিলোঁ মই এনেই ছাৰপ্ৰাইজ দিবলৈ আহিলোঁ বোলো তই যে নোকোৱাকৈ আহিলি কিয় মই এনেই ছাৰপ্ৰাইজ দিছোঁ তোক তাৰপিছত নহয় তই কিয় আহিবি বোলো ইমান দূৰৰ পৰা আহিছোঁ লঘোণে ভোকে তই পানী চানী খুৱাব লাগে নে প্ৰশ্ন কৰি থাকিব লাগে তাৰপিছত মই ভিতৰলৈ সোমাই গ'লোঁ সোমাই গৈ চকীখনত বহিছোঁ হ'ব দে তই মই তেনেকৈ কৈছোঁ যে হ'ব দে তই যদি বেয়া পাওঁ মই যামগৈ কাইলৈ তই কাইলৈ কিয় যাবি তই এতিয়াই যা তাৰপিছত এতিয়াই যা বুলি কোৱাৰ পিছত মই বোলো এতিয়া ৰাতিখন মই কেনেকৈ যাম তই নালাগে ইয়াত থাকিব তই বোলো ভোকে মই তাৰপিছত দেখিলোঁ যে ইটো ৰুমত দুৱাৰ চোৱাৰ মাৰি মানুহ এটা সোমাই আছে তাৰপিছত মানুহটোক চাবলৈ এতিয়া কোনো পিনৰ পৰা ৰাস্তা পোৱা নাই মই চাই আছোঁ কোনফালেদি চাব পাৰিম কোনফালে তাৰপিছত অকণমান দেৰিৰ পিছত নিজে দুৱাৰখন খুলি দিওঁতে মই ঠেলা মাৰি সোমাই গৈ পেলাই দেখোঁ তেওঁৰ অফিচৰে বৰবাবু শৰৎ পাঠক তাত সোমাই আছে সোমাই ওলাই আহি পেলাই চকীখনত বহোঁতেই মই সেই ভিডিঅ'খিনি কৰিছোঁ বৰবাবু হয় বিবাহিত ৱাটাৰ ৰিচৰ্চ বিভাগত জুনত
এই 23ত 2023 যি হয় 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 বিয়া পতা 4 বছৰ হ'ল 4 বছৰ হ'ল আপোনাৰ এই 3 মাহত 4 মাহত ইমান যে চেঞ্জ হৈ যাব ভাবা নাছিলোঁ এতিয়া মোৰ ওপৰত মাকে কিবা এজাহাৰ দিছে আমাৰ ইটাচালি পৰে ইটাচালিত কি বুলি দিছে ফোন মাৰিছিল মই গৈছিলোঁ মই গৈ পেলাই ৰখিছোঁ তেওঁলোকো ফোন মাৰিছে তেওঁলোক কাইলৈ আহিব বুলি কোৱাত মোক কাইলৈ আকৌ মাতিছে মই FIR এখন দিছোঁ DGP ছাৰলৈ মেইল কৰি পেলাই DGP ছাৰলৈ ডাইৰেক্ট মেইল কৰি দিছোঁ এতিয়া মই এটাই জানো যে মোক ন্যায়টো লাগে মই গাড়ী চলাওঁ মই গাড়ী সৰু সুৰা গাড়ী চলাওঁ টেম্পু চেম্পু চলাওঁ তেনেকৈ পঢ়াওঁতে মই অলপ হ'লেও মোৰ পিনৰ পৰা আছে মই ইণ্টাৰভিউ দিবলৈ যাওঁতে কষ্ট কৰি হ'লেও মই লৈ গৈছিলোঁ মই লাগিলে নাথাকোঁ মই ধাৰ ইন কৰি হ'লেও মই নি পেলাই ইণ্টাৰভিউ দি আহিছিলোঁ গুৱাহাটীত হেৰি কৰোঁতেও তাত পাছ কৰাৰ পিছত গুৱাহাটীতো মই লৈ গৈছোঁ মই নিজেই গাড়ীত গৈছোঁ নিজে আনিছোঁ ইণ্টাৰভিউ দি পেলাই নগাঁৱৰ পৰা ৰঞ্জিত শৰ্মাৰ ৰিপৰ্ট UA নিউজ